নমস্কাৰ মোৰ ইউটিউব চেনেল জীৱনৰ পম খেলি তৰফৰ পৰা অসমৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি বহুদিন বিৰতিৰ মূৰত মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। বৰ্তমান চাৰিওদিশে এক অনাহুত মহামাৰীয়ে আগুৰি ধৰিছে। বৰ্তমান কৰোনাই বিধ্বস্ত কৰিছে মানুহৰ জীৱন যাত্ৰাৰ পৰিসৰ। এই চেগতে মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ, সকলোৱে মাস্ক পিন্ধক, হাত চাবোনেৰে ধুওক, চেনিটাইজ কৰক, নিজক ৰক্ষা কৰক। আৰু আজি বৰ্তমান সময়ৰ প্ৰাক সময়খিনিত মই আপোনাৰ সকললৈ মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিছোঁ। আৰু এই কবিতাটি বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত লিখা। আপোনাসকলৰ পৰা মই অনুপ্ৰেৰণা বিচাৰিছোঁ। মোৰ ইউটিউব চেনেল জীৱনৰ পমখেদিৰ পৰা মোৰ আবৃত্তিত আপোনালোকে সন্তুষ্ট হৈ মোক লাইক, কমেণ্ট, ছাবস্ক্ৰিপশ্যন কৰিব তাৰে আশা কৰিছোঁ। আৰু এতিয়া মই মোৰ কবিতাটো আবৃত্তি কৰিবলৈ ওলাইছোঁ। খোৱাৰ সময় সমাগত, সময় স্তব্ধ, পৃথিৱী যেন ৰুষ্ট মানুহৰ ওপৰত। প্ৰকৃতিত অসূয়াই বিৰাজ কৰিছে। মানুহ পিঞ্জৰাবদ্ধ এটি পক্ষীৰ দৰে। চৌদিশে এতিয়া মৃত্যুৰ কিৰিলি, অনাহুত বতাহত উৰিছে বিষাক্ত কীট, কম্পিত ভীতিগ্ৰস্ত হাহাকাৰ চাৰিওদিশে চাৰিওপিনে জনতাৰ কৰোনাৰ সন্ত্ৰাস। তোৰ লেলিহান অগ্নিশিখাই এটাৰ পিছত এটাকৈ থান বান কৰিছে মানুহৰ জীৱন। দিশহাৰা আজি উশাহ বিচাৰি জীয়াই থকাৰ আশাত, জীৱন বৃত্তৰ বীজগণিতত নিমিলা অচিন সাঁথৰ। আৰুনো কিমান দিন থাকিম জীয়াই জীৱন মৰণ যুঁজত। অক্টোপাছৰ দৰে আৱৰিছে চাৰিওদিশে কৰোনাৰ সন্ত্ৰাসে। প্ৰতিটো সময় পাৰ হয় তোৰেই দুচিন্তাত, প্ৰতিটো উশাহত শংকিত ভীতিগ্ৰস্ত আজি। কিয় আহে মনলৈ কৰোনাৰ গতি যেন অনিৰুদ্ধ, মৃত্যুদূত দুৱাৰ দলিত। নমস্কাৰ।